Hello friends, মই বিনুতে পুনৰ আপোনালোকৰ বাবে লৈ আনিছো এটা নতুন ভিডিঅ' friends আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক অসম পুলিচ সম্পৰ্কীয় নতুন এটা আপডেট দিম মই আপোনালোকক আগতে কৈ আহিছো যে অসম পুলিচ সম্পৰ্কীয় যিমানবোৰ নতুন আপডেট আহি থাকে আপোনালোকে আমাৰ এই চেনেলত পাই যাব গতিকে আজিৰ এই ভিডিঅ'টো মই আপোনালোকৰ বাবে বনাইছো আৰু অসম পুলিচ সম্পৰ্কীয় নতুন আপডেট কেনেকৈ পাব মই আগৰ ভিডিঅ'বোৰত আপোনালোকক কৈ আহিছো আৰু কেনেকৈ জানিব পাৰিব জেনুইন ভাৱে আৰু তাৰ বাবে আপোনালোকে আজি মই আপোনালোকক আকৌ কৈ দিছো তাৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইল বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰক আৰু ইয়াত আপোনালোকে গুগলত সাৰ্চ কৰিব আসাম পুলিচ সাৰ্চ কৰিব আৰু আসাম পুলিচ সাৰ্চ কৰাৰ পাছত আপোনালোকক যিমানবোৰ ৰিজাল্ট দেখুৱাব তাৰ প্ৰথমতে যিটো ৰিজাল্ট ওলাব আৰু ইয়াত আপোনালোকে ৱেবছাইটটো চাই ল'ব www.assampolice.gov.in লিখা আছে গতিকে আপোনালোকে এই ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে নতুন নটিচ পাবলৈ বা নতুন অসম পুলিচ সম্পৰ্কীয় যিকোনো আপডেট পাবলৈ ৰিক্ৰুটমেন্টত ক্লিক কৰিব লাগিব ৰিক্ৰুটমেন্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে ৰিক্ৰুটমেন্ট নটিচ আৰু ইয়াত লিখা আছে ৰিক্ৰুটমেন্ট অফ 135 পোষ্ট অফ জেল ৱাৰ্ডাৰ ইন আসাম প্ৰিজন ডিপাৰ্টমেন্ট আৰু আপোনালোকে ইয়াত অফিচিয়েল যিটো এডভাৰটাইজমেন্ট আছে সেইটো আপোনালোকে ইয়াত ডাউনলোড কৰি চাব পাৰে আৰু অনলাইন এপ্লিকেশন বা অনলাইন আপোনালোকে এপ্লাই কৰিবলৈ অনলাইন এপ্লিকেশন ক্লিক কৰিব লাগিব আৰু বৰ্তমানলৈকে কোনো ধৰণৰ আৰম্ভ হোৱা নাই আৰু কেতিয়া আৰম্ভ হ'ব আপোনালোকক ইয়াত লিখি দেখুৱাই দিছে যে notification for candidates online application will be launching on 8 April 2018 from 1 PM onward আজি যেহেতু 7 এপ্ৰিল আৰু কালিলৈ 8 এপ্ৰিল কালিলৈ এটা বজাৰ লগে লগে ইয়াত এপ্লিকেশন ফৰ্ম ওলাই যাব আৰু আপোনালোকে জাস্ট অনলাইন এপ্লিকেশন ক্লিক কৰিব আৰু অনলাইন এপ্লিকেশনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত অনলাইন এপ্লিকেশন ওলাই যাব আৰু অনলাইন কেনেকৈ আপোনালোকে এপ্লাই কৰিব তাৰ প্ৰেক্টিকেল ভিডিও মই আমাৰ এই চেনেলত দিম গতিকে প্ৰেক্টিকেল ভিডিওটো পাবৰ বাবে আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰক যাতে অসম পুলিচ সম্পৰ্কীয় এই তথ্যটো সকলোৱে জানিব পাৰে যিসকলে এই সম্পৰ্কত আগ্ৰহী আৰু যদিহে ভৱিষ্যতে অসম পুলিচ সম্পৰ্কীয় যিকোনো ধৰণৰ নটিচ আহি থাকে বা যিকোনো ধৰণৰ ভেকেন্সি ওলাই থাকে আমি আপোনালোকক সকলোকৈ আগত এই চেনেলত দি যাবলৈ চেষ্টা কৰিম গতিকে আকৌ কৈছো আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আজিলৈ ইমানতে সামৰিছো পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম